যে আমি তিনিটা প্ৰতিশ্ৰুতি আমি ৰাইজক দিছিলোঁ যে আমাৰ চৰকাৰ হলে আমি অসমৰ আই মাতৃসকলৰ যি তেওঁলোকে মাইক্ৰ ফাইনেন্সৰ লোন লৈছিল তাক আমি উভতাই দিয়াৰ কাম আমি আৰম্ভ কৰিম। অহা নৱেম্বৰ মাহৰ 15 তাৰিখৰ পৰা মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক আমি পৰ্যায়ক্ৰমে ঋণ উভতাই দিয়াৰ কাম আমি আৰম্ভ কৰিম, আমি হাতত ল'ম। যোৱা কেইদিনমান আগতে হৈ যোৱা কেবিনেটত আমি 11 লাখ মহিলাক 25,000 টকা যাৰ য'ত লোন আছিল উভতাই দিয়াৰ বাবে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু বাকি 10 লাখ মহিলাকো আমি পৰ্যায়ক্ৰমে তেওঁলোকক এই লোন ৰেহাই আঁচনিৰ অধীনত আনিবৰ বাবে আমি ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছোঁ। এই কম সময়ছোৱাৰ ভিতৰতে 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছিলোঁ। ইতিমধ্যে শিক্ষা বিভাগ, আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ আদি সকলো বিভাগতে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি ৰাইজক কৈছিলোঁ যে অৰুণোদয় আঁচনি আমি প্ৰসাৰ কৰিম। ইতিমধ্যে 830 টকাৰ অৰুণোদয় আঁচনি আমি 1000 টকালৈ বৃদ্ধি কৰাৰ লগতে অহা জানুৱাৰী মাহৰ পৰা প্ৰতিটো বিধানসভা সমষ্টিত কম বেছিকৈ আৰু 5000কৈ বেনিফিচিয়াৰী হিতাধিকাৰীক আমি অৰুণোদয় আঁচনিৰ অধীনলৈ আনিবলৈ সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ চাওঁতে চাওঁতে অসমৰ প্ৰতিটো দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনিৰ লগত সমাহিত কৰাৰ আমাৰ যি সংকল্প, সেই সংকল্পলৈ আমি দ্ৰুত গতিত আজি আমি আগবাঢ়িছোঁ।